প্ৰেংক কৰিম বা মোৰ নম্বৰ যদি কল কৰোঁ তেনেহ'লে তেওঁলোকে গম পাই যাব। ঘৰ কামপুৰত ন পাই থাকোঁ আপোনাক ইনষ্টাত। হেল্ল' এভৰিৱান, মই পূজাই সকলোকে আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। বৰ্তমান মোৰ খবৰ ভালেই। আজি মই মোৰ স্পেচিয়েল গেষ্ট মোৰ ভাগিনক মাতি আনিছোঁ। আমি দুজনীয়ে আজি এটা প্ৰেংক কৰিম। আপোনালোকে চাই থাকক আমি কাক প্ৰেংক কৰিম আৰু কেনেকৈ কি কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে ব'লক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰি দিওঁ, আহক। তেন্তে ব'লক আজি আমি প্ৰেংক কৰিম মোৰ বৌক। আপোনালোকে চাই থাকক আৰু তেওঁ কি কৰে। মোৰ নম্বৰ যদি কল কৰোঁ তেনেহ'লে তেওঁলোকে গম পাই যাব। সেইকাৰণে মই মোৰ মাৰ বেলেগ এটা নতুন নম্বৰ আছে, তাৰ পৰা কৰিম। হেল্ল' বাবলি হয়নে? মই আপোনাৰ ইনষ্টাগ্ৰামৰ ফ্ৰেণ্ড এজনীয়ে কৈছোঁ। বাবলি হয়নে আপুনি? অঁ, আপোনাক মই ইমান মেছেজ দি থাকোঁ, আপুনি মেছেজৰ ৰিপ্লাই নিদিয়ে যে। নাম্বাৰ নাই, মই নম্বৰটো পাইছোঁ আৰু ক'ৰবাৰ পৰা মই লৈছোঁ। মানে আপোনাৰ যে ইনষ্টা ৰিলবিলাক চাই মোৰ বহুত ভাল লাগে। আপুনি ইমান ধুনীয়াকৈ বনায়। আপুনি কামপুৰৰ হয়নে? আপোনাৰ ঘৰ কামপুৰত ন? অঁ, আপুনি বিহু নাছিল নেকি বাৰু আগতে? অঁ, মই মানে আপোনাৰ প্ৰগ্ৰাম মানে এনেই হেৰি চাইছোঁ আৰু ভিডিঅ'বিলাক ভাল লাগে আপোনাৰ ভিডিঅ'বিলাক। পালোঁ আৰু ক'ৰবাত হেৰি খবৰ ভাল আপোনাৰ? নম্বৰ ক'ত পালি বুলি কবি বাৰু? ক'ত পালোঁ মোৰ নম্বৰটো? মই প্ৰিয়াঞ্চি পালৈছোঁ বুলি কবি। অঁ, ঠিক আছে, কিয় কাটি দিলে বুলি কবি দেই। হেল্ল', ফোনটো কিয় কাটি দিলে? মোক হেৰি প্ৰিয়াঞ্চি বাই দিছে নাম্বাৰটো। লগৰ মানে ফেচবুক ফ্ৰেণ্ড। ভালনে আপোনাৰ? আপোনাৰ ভালনে বেয়া খবৰ? অঁ, এতিয়া ক'ত আছে আপুনি? অঁ, মাইনাজনী ভাল? অঁ, ল'ৰাটো? জানোতো, ফেচবুকত পাই থাকোঁ, আপোনাৰ ইনষ্টাটো পাই থাকোঁ, আপোনাৰ ভিডিঅ'বিলাক ইমান ভাল লাগে। হেৰি নাই, সঁচাকৈ আপোনাক বহুত ভাল লাগে ভিডিঅ'। মোৰ নামটো পিহু কাশ্যপ। আপুনি চাৰ্চ নহয়, আপুনি চাৰ্চ কৰিব ইনষ্টাত পাবই মোক। মই আপোনালৈ মেছেজ দি থৈছোঁ, আপুনি ৰিপ্লাই দিব। আপোনাৰ লগত কথা পাতি ভাল লাগিলে। আপোনাৰ মানে যেনেকৈ ইমান ধুনীয়াকৈ ইনষ্টাত ৰিল বনাই, আপোনাৰ মাতকেইটাও ধুনীয়া, মাতটোও ধুনীয়া। অঁ, ঠিক আছে হ'ব। তাই গমেই পোৱা নাই। হ'ব, মই কৈ দিওঁ আৰু এবাৰ ন। অঁ, তোমাৰ মাতটো সঁচাকৈ ইমান ধুনীয়া। মই কৈছোঁ জান।
নহয় মই এটা এনেই হেৰি অৰ্চনা ছোৱালী মানে হেৰি তোৰ লগত প্ৰেংক কৰি বহুত ভাল লাগিলে দেই মই প্ৰেংক কৰিছিলোঁ তোক বেয়া নাপাবা এইটো মা নম্বৰ ঠিক আছে হ'ব দে তাতে আপোনালোকে দেখিলে আজি আমি কি কৰিলোঁ মই বৌক প্ৰেংক কৰিলোঁ আৰু তাই ইমান মানে প্ৰথম বছৰ গম পোৱা নাছিলে আৰু এতিয়া যেতিয়া আমি ক'লোঁ তথাপি তাই ইমান চকটো নহ'লে বাৰু তথাপি কিবা এটা ভাল লাগিলে কৰি তেন্তে আজি যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছোঁ বাই